আৰু গাইজ আজি আপোনালোকক দেখুৱাম নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমজোপা বৃহৎ গছ আৰু এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ গছজোপা আৰু ক'ত আছে জানিবৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান ই-ৰিক্সাত বহি আছোঁ আৰু ই-ৰিক্সাত বহি আমি যাই আছোঁ ঔগুচিত থান। তো মানে আজি সোমবাৰ না শাওনৰ মাহৰ লাষ্ট সোমবাৰ, তো সেইকাৰণে আমি আৰু বোলো যাব পাৰিছোঁ গোটেই কেইটাই গোৰা হাই হাই কৈ দি গোটেই কেইটাই তোনো হাই আৰু এইবাগেতো বঢ়িয়া আহি আছোঁ মন হ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকবা। আৰু গাইজ আমি আহি গ'লোঁ মানে মেইন মন্দিৰত জনাই আৰু মন্দিৰত যাম আৰু তাতে মানে চাকি ধূপটো লৈ লওঁ। আৰু গাইজ এতিয়া চাকি ধূপ লৈ আমি পুৰা যাই আছোঁ মন্দিৰত ভিতৰত লবি কৰে নেকি। আৰু গাইজ গেটখন চাওঁ না, গেটখন কি মজা গেট বনাইছে গাইজ, আৰু পুৰা একদম কি ডাঙৰ গেট মানে ভালে লাগছে, বিৰাট ভাল লাগছে মানে মোৰ। আৰু আপোনালোকে যিসকলে অহা নাইতো আহিছে বহুতো মজা লাগে গাইজ। এয়া মানে ইউটিউবাৰ মেম মানে চাকি তাকি লৈ মানে পূজা কৰিব যাই আছে গাইজ গলা কানাৰ লগত কাপোৰ আনিম আৰু গাইজ এতিয়া মানে মই ছাতিটো দিলোঁ ৰ'বতে, ছাতিটো দি লওঁ মানে ভগৱানক সেৱা এটা কৰিলোঁ। তো আপোনালোকক তাৰপিছত মানে মই দেখাই আছোঁ মানে এৰে মানে যি ডাঙৰ এটা গাছ আছে, তো সেই গাছডাল মানে মই আপোনালোকক দেখাই আছোঁ। আৰু গাছডালৰ মানে এটা বিৰাট ডাঙৰ ৰহস্য আছে, তো আপোনালোকক মানে কৈ আছোঁ, তো ভিডিঅ'টো পূৰা সম্পূৰ্ণ কৰি চাই ঘিউৰ চাকি আনিছে, ঘিউৰ না তেলৰ চাকি আনিছোঁ দিয়ক দে আমাৰ ঘিউৰ চাতি দেখ গাইজ ঘিউৰ চাতি আহিবা ফটো বাকী কচোন খান আৰু গাইজ সকলোৱে বান্ধি থকা দেখি ময়ো গ'লোঁ নহয় ৰছী বান্ধা গুচি, তো মানে ৰছী এডাল বান্ধি বুলি ময়ো গ'লোঁ, সকলোৱে বান্ধি আছে বোলো ভগৱানৰ আশীৰ্বাদ হিচাপে ময়ো মানে বান্ধোঁ আৰু তো সেইকাৰণে ময়ো গ'লোঁ। কিন্তু এটা মন্দিৰ এই মানে ৰছীডাল যে বান্ধা গ'ল, তো এটাই ভাল লাগছে মানে এই ৰছীডাল বান্ধোতে মানে পইচাৰ মানে কোনো দাবী সেই নাই, কিন্তু কিছুমান মন্দিৰত থাকে না বোলে মোক পইচা দিব লাগিব গোটেই ৰছীডাল বান্ধো, এটাই মানে এটাই ভাল লাগছে মোৰ, কোনো পইচাৰ মানে দাবী চাবি নাই। তো মানে সেইকাৰণে ভগৱানৰ চিন্তি ময়ো ৰছীডাল হাতত বান্ধি ল'লোঁ, ভগৱানৰ আশীৰ্বাদ, তো ভালেই লাগিল। তো আপোনালোকে এনেকৈ হাতত ৰছী এডাল বান্ধি ল'ব। আৰু গাইজ এই গছডাল যে আপোনালোকে দেখছি, এই গছডালৰ কাৰণে আমি মানে আহিছোঁ এই মন্দিৰটোক চাবলৈ। এই গছডালে মানে আচলতে বিৰাট মানে চাব লগা গছ আৰু ইমান ডাঙৰ গছ, তো মানে আহিব আপোনালোকে এই গছডাল চোৱাৰ কাৰণে আহিব। আৰু বহুত বছৰ পুৰণি এই গছডাল।
আৰু গাইজ মই কৈয়ে আছোঁ আপোনালোকক যে মই বিশেষ এটা জেগাত যাই আছোঁ আৰু এই বিশেষ জেগাটো আছে আপোনাৰ পাঠশালা আমাৰ পৰা বহুত ওচৰত আছে পাঠশালাৰ হেলনা তো মানে মই শুনি আছোঁ আগৰ পৰা কিন্তু অহা নাছিলোঁ তো এইবাৰ মানে ফাৰ্ষ্ট আহিছোঁ আহি মাত্ৰ বিৰাটেই ভাল লাগছি আৰু আপোনালোকে এই যি গছজোপা দেখিছে এই গছজোপা হৈছে আমাৰ এছিয়া মহাদেশৰ ভিতৰত 2 নম্বৰ স্থানত আছে ইমান ডাঙৰ গছজোপা 2 নম্বৰ ডাঙৰ গছজোপা হৈছে এইজোপা আৰু নৰ্থ ইষ্টৰ প্ৰথমজোপা গছ হৈছে এইডাল বহুত ডাঙৰ গছ তো আপোনালোকে সকলোৱে মানে চাবা আহিব এই গছজোপা বহুত দূৰত নাই ওচৰতে আছে তো সকলোৱে একবাৰ আহি এই গছডাল চাই যাব তো বিৰাটেই ভাল লাগে আহি আৰু গাইজ আমি পুৰা একদম ফটো চটো উঠি ল'লোঁ কেনে লাগছি আহি মাত্ৰ ধুনু কেনে লাগছি মজা লাগছি বোলে হেঁতৰ গাইজ চবে মানে ফটো চটো উঠাত ব্যস্ত হৈ আছে আৰু মানে এইবোৰ মানে আপাক লাইন মাৰি আছে ৰ'ব লাইন মাৰা নাই চাইছোঁ এনে আপিক লাইন মাৰি নেকি আপাকহে লাইন মাৰে আপাইতো চাই আছোঁ কিবা এটা আৰু গাইজ আমাৰ লগত অহা মানুহকেইটা মানে এহাৰ মাক হন মানে ক'বাই বেলেগত গুচি গ'ল আমি মানে ফটো উঠাত ধান্দাত আমি ৰৈ গ'লোঁ এখন শৰাইঘাটত দলং পাই গ'লোঁ মাই হাক দিব লাগে টিকলি শৰাইঘাটত দলং পাৰ আহিলোঁ আমি এতিয়া এটা কি আছিলে আৰু গাইজ এই গাছবিলাক যি দেখছে আপোনালোকে এই মানে এতলা গাছৰে আৰু ঠানি একদম প্ৰকাণ্ড গাছ দি গৈছে আইচক্ৰীমৰ বেপাৰী গৰমৰ দিন না গাইজ মন্দিৰত আহিছোঁ এতিয়া প্ৰসাদ মেইন তো প্ৰসাদটো লৈ লওঁ আৰু খাই লওঁ তো প্ৰসাদটো খাই আমি এতিয়া যাম ঘৰত তো চাই লওঁ বুটলা ভিডিঅ' আৰু গাইজ প্ৰসাদ মেইন গতিকে প্ৰসাদ খাব লাগিব খাই যাওঁ বলক আমিও আৰু গাইজ এইটো আমাৰ গাড়ীৰ ড্ৰাইভাৰটো একবাৰ ঘূৰি চাওক ড্ৰাইভাৰ খাই কৈ দিয়ক একবাৰ হৰ হৰ মাৰে হ'লে মোক চিন্তা আমি ঘৰত যাব আহিলোঁ একেবাৰে না পিছে আৰু আইচক্ৰীম হাতত লৈছোঁ খাই গাড়ীত যাম আইচক্ৰীম তো গাইজ আৰু মানে এতিয়া আমি মন্দিৰৰ পৰা ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই অলপ কাপোৰ চাপোৰ সাৰিলোঁ বহুত গৰম দি আছে আজি অলপ মানে বহুত গৰম নহয় আৰু এনেই অলপ দি আছে গৰম তো অলপ মানে ৰ'দটো দি আছে অলপ পাতলাকৈ ৰ'দটো দি আছে তো আজি মানে মন্দিৰৰ পৰা আহিলোঁ তো ভালে লাগিল মন্দিৰত যে সকলোৰে ভাল লাগে তো মানে মই মানে এই শাওনৰ মাজত মই মানে যোৱা নাছিলোঁ একবাৰো মন্দিৰত তো আজি গ'লোঁ তো মন্দিৰত যে ভালে লাগিল তো যিসকলে আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলটো যাতে আগবাঢ়ি নিয়াত সহায় কৰে আপোনালোকে তো এইখিনিয়ে তো বাই আজিলৈ জয় অসম।